Welcome back to my YouTube channel. আচাৰ খাই আপোনালোকে কেনেকুৱা পায়? মই কিন্তু আচাৰ খাই বহুত বেছি ভাল পাওঁ আৰু মই আগত আচাৰ বনাইছিলো সেইখিনি শেষে হৈ থাকিলে আৰু গৰমৰ দিনতে বনাইছিলো সেইখিনিটা শেষ আৰু এটা ঠাণ্ডা দিন আহিছে আৰু ঠাণ্ডা দিনত আচাৰ বনাব পৰা কি আছে চালু তাপা দেখিলো জলফাই লাগি আছে জলফাই সৰু সৰু হৈ আছে আৰু আমলখি জোপা আছে আমলখি জোপাও পকিছে মানে আৰু ধুনিয়াকে খাব পৰা হৈ আছে ভাবিলো আচাৰ বনাও আৰু কেনেকৈ আচাৰ বনাম হেয়া মই আপোনালোকক দেখাই যাম স্টেপ বাই স্টেপ তেতিয়া হলে বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আৰু তাৰ আগতে কোনবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া হলে বলক আজি ভিডিওটো লৈ আমি আগবাঢ়ো আৰু মই আচাৰ কেনেকৈ বনাও আপোনালোকক দেখাও আমলখিখিনি মই ধুনিয়াকৈ ধুই ললো ধোৱাৰ পাছত এতিয়া বইল কৰিম আৰু বইল কৰিবলৈ এইখিনি মই ধুনিয়াকৈ ধুই থৈছো আৰু বলক এতিয়া এইখিনি বইল কৰি লওঁ আৰু আমলখি এটা মই খাইয়ে আছো বহুত মিঠা হয় বহুত টেস্টি হয় আৰু যেহেতু এটা পকিছে গতিকে খাবলৈ আৰু বেছি ধুনিয়া হয় এয়া মই এখন পেন লৈ লৈছো আৰু এটো পানীখিনি গৰম হ'ব লাগিব গৰম হলে মই এই আমলখিখিনি ধুনিয়াকৈ দি দিম আৰু পানীখিনি যেতিয়া গৰম হ'ব তেতিয়া মই আমলখিখিনি ইয়াত দি দিম তাৰপিছত এতিয়া ইয়াত মই এড কৰিম নিমখ প্ৰায় মই 3 চামুচ মানি দিছো আপোনালোকৰ ওচৰত আমলখি যিমান থাকে সিমানটো অনুপাতত নিমখটো দিব আৰু মোৰ নিমখটো অলপ কম হোৱা নিচিনা দেখি আৰু অকনমান এড কৰি দিলো অকনমান দি দিলো তাৰপিছত এইখিনি এতিয়া মই ভালকৈ বইল হ'বলৈ দিম খিনি এতিয়া ধুনিয়াকৈ বইল হৈ আছে আৰু সিজিছে নে নাই সিজা চাই লওঁ আৰু মাজেদি এনেকৈ ফাটি গৈছে আমলখিবোৰ গতিকে এইখিনি ধুনিয়াকৈ সিজিছে হেয়া চাওক আমলখিখিনি ধুনিয়াকৈ সিজি গৈছে আৰু এইখিনি এতিয়া মই এখন প্লেটত ভালকৈ লৈ ল'ম আৰু এনেকৈও খাবলৈ বহুত টেস্টি হয় কাৰণ ইয়াত নিমখ দি থোৱা আছে বইল কৰোঁতে আৰু এইখিনি মই এদিন ৰ'দত দি ল'ম আৰু আচাৰ আসলতে ৰ'দত দি ল'লে খাবলৈ বেছি ভাল হয় বনোৱাৰ আগত আৰু এনেকৈও আপোনালোকে বনাব পাৰে ৰ'দত নিদিয়াকৈও এইখিনি চাওক কালাৰটো বহুত ধুনীয়া হৈছে বইল কৰিলত এতিয়া এইখিনি মই ধুনীয়াকৈ ৰ'দত দি লৈছো এদিনৰ কাৰণে এখন চালনীত এখন কাগজ দি লৈছো তাৰপিছত এইখিনি এদিনৰ কাৰণে ৰ'দত দি ল'ম আৰু ৰ'দত দিয়াৰ পাছত এইখিনি আমলখিখিনিৰ পৰা মই ধুনীয়াকৈ গুটিখিনি আঁতৰাই ললো আৰু গুটিখিনি আঁতৰাই ললেহে আমলখিখিনি খাবলৈ ভাল হয় তাৰ পাছত এটা গ্ৰাইণ্ডাৰ লৈছো এতিয়া মই ইয়াত দিছো কেঁচা জলকীয়া আৰু ইয়াত এড কৰিম মই আদা আৰু এটো কাৰণে পেষ্ট বনাইছো যাতে আচাৰখিনিৰ গাত মছলাখিনি সৰহকৈ লাগি থাকিলে খাই ভাল লাগে এতিয়া ইয়াত এড কৰিছো যিখিনি বইল কৰি লৈছিলো আমলখি তাৰে কেইটামান এনেকৈ দি লৈছো তেতিয়া যিখিনি মছলা হ'ব সেই মছলাখিনি ডাঠ হ'ব আৰু ডাঠ হ'লে আমলখিখিনি গাত ধুনীয়াকৈ লাগি ধৰিব হেতু কাৰণে এইখিনি ধুনীয়াকৈ মই পেষ্ট কৰি ল'ম এতিয়া এইখিনি ধুনীয়াকৈ পেষ্ট কৰা হৈ গৈছে তাৰ পাছত এখন কেৰাহী লৈছো আৰু মিঠাতেল লৈ লৈছো এনেকৈ আৰু মিঠাতেলখিনি যেতিয়া গৰম হ'ব তেতিয়া যিখিনি মই পেষ্ট কৰি লৈছিলো আদা জলকীয়া আৰু আমলখি সেই গুটি পেষ্টখিনি মই ইয়াত এনেকৈ দি দিম একেবাৰে কম জুইত এনেকৈ মাজে মাজে লৰাই দিছো হাই ফ্লেমত নাৰাখিব একেবাৰে কম জুইত ৰাখিব এইখিনি আৰু ইয়াৰ পৰা বহুত ধুনীয়া গোন্ধ এটা ওলাই আহিছে এতিয়া মই ইয়াত এড কৰিলো অকনমান হালধি আৰু আকৌ ভালকৈ এইখিনি ধুনীয়াকৈ লৰাই দিম এয়া অলপ লৈছো মই সৰিয়হ আৰু চফ এইখিনি মই ধুনীয়াকৈ খুন্দি লৈছো বেছিকৈ মিহিকৈ খুন্দি লোৱা নাই অকনমান খুন্দি লৈছো এইখিনি কি কৰো চাই থাকিব এইখিনি এবাৰ লৰাই দিছো যাতে তলিত লাগি ধৰিব নোৱাৰে চাই থাকিব লাগিব মাজে মাজে
তাৰপিছত এইখিনিত এতিয়া এড কৰিম মই সৰিয়হ আৰু চফখিনি খুন্দি লোৱাখিনি ইয়াত এড কৰিলোঁ আৰু ভালকৈ এইখিনি আকৌ মই মিক্স কৰি দিম ইয়াৰ পৰা বহুত এটা ধুনীয়া গোন্ধ ওলাই আহিছে চফখিনি দিয়াৰ পাছত আৰু মেথিগুটিও দিব পাৰে ইয়াত কিন্তু মই দিয়া নাই তাৰপিছত যিখিনি মই বইল কৰি লৈছিলোঁ আমলখি সেই আমলখিখিনি ইয়াত দি দিম আৰু ভালকৈ লৰাই দিম যাতে মছলাখিনি আমলখিখিনিৰ গাত ভালকৈ লাগি ধৰে এনেকৈ লৰাই দিছোঁ এতিয়া মই এড কৰিছোঁ নিমখ দিওঁতে সাৱধান হ'ব কাৰণ বইল কৰোঁতেও নিমখ দি থোৱা আছে সেইটো কাৰণে ভালকৈ চাই নিমখ দিব এতিয়া এড কৰিছোঁ অকণমান ৰেড চিলি পাউডাৰ আৰু জ্বলা বেছিকৈ খাই ভাল পালে সৰহকৈ ৰেড চিলি পাউডাৰ দিব আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া লৰাই দিম আৰু এতিয়া এড কৰিছোঁ অকণমান ভিনেগাৰটো দিলে আচাৰটো বহুত দিনলৈ ধুনীয়া হৈ থাকে ষ্ট'ৰ কৰি ৰাখিবৰ কাৰণে আৰু আচাৰটো খাবলৈ কোমল হয় আৰু এনেকৈ অকণমান ৰাখি দিছোঁ চাওক বহুত ধুনীয়া হৈছে কালাৰটো আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু যেতিয়া অকণমান ঠাণ্ডা হ'ব তেতিয়া এটা কাঁচৰ পাত্ৰত এইখিনি ৰাখি দিম আৰু কাঁচৰ পাত্ৰটো ধুনীয়া চাফা হ'ব লাগে মই এইখিনি আগতেই ধুনীয়াকৈ ধুই লৈছোঁ ভালকৈ চাফা কৰি লৈছোঁ আমাৰ আচাৰ ৰেডি হৈ গ'ল আৰু আচাৰ সদায় কাঁচৰ পাত্ৰত থ'ব লাগে তেতিয়া বহুত দিনলৈ ভাল হৈ থাকে চাওক কালাৰটো বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয় আৰু আচাৰবিলাক ৰ'দত দি থাকিলে বেছি ভাল হয় আৰু এইখিনি লগে লগেও খাব পাৰে আৰু এদিনমান ৰ'দত দিয়াৰ পাছতো খাব পাৰে আচলতে ৰ'দত দি থাকিলে আচাৰখিনিৰ টেষ্টটো বেছি বাঢ়ি যায় আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ